এভৰিৱান কি খবৰ আপোনালোকৰ সকলো চাগে ভালেই আছে মোৰ অন্য টিপ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বেটাই কথা কোৱা বেছি হৈছে আমি ওলাই মেলি লৈছোঁ বেটাই মই আমি অলপ ফুৰিব যাম ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখাই থাকিম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু যদি কোনোবা নতুনকৈ মোৰ চেনেলত আহিছে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব তাক মোবাইলটো লাগি দেখিছেনে এতিয়া মই গৈ আছোঁ আমাৰ মামাৰ ঘৰলৈ মামাৰ ঘৰত বহুত ধুনীয়া ধুনীয়া বস্তু আছে আপোনালোকক দেখাম চাই থাকক এইটো যে দেখিছে এইটো গছৰ শিপাৰ পৰা বনোৱা ইমান ধুনীয়াকৈ মিছা মাছৰ আকৃতি দিছে দেখিছেনে ইয়াৰ ওপৰত চিচাৰ লগাব চিচাৰ ডাইনিং হ'ব বুলি কৈছে ইমান ধুনীয়া লাগিছে কালাৰ চালাৰ দি দিছে ধুনীয়াকৈ এইটো পকাৰে বনোৱা সিংহ এইটো মামা জীয়াই থাকোঁতে মামাই বনাইছিলে আৰু সেই ডাইনিংখনৰ চকী এখন মাছৰ ডিজাইনত বনাইছে সম্পূৰ্ণ হোৱাকৈ নাই বনাই আছে এখন দাদাই বনাইছে ইমান ধুনীয়াকৈ লাগিছে চাওকচোন হাতত সঁচাকৈ যাদু আছে দেই কোনো ধৰণৰ উন্নত মানৰ যন্ত্ৰ পাতি নোলোৱাকৈ হাতুৰী পতালি দি বনাইছে ইমান ধুনীয়াকৈ বনাইছে চাওকচোন আপোনালোকে কাঠেৰে নিৰ্মিত যদি বস্তু আপোনাৰ প্ৰয়োজন হৈ আছে তেন্তে কম মূল্যতে ল'ব পাৰিব মই দাদা নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে কণ্টেক্ট কৰি ল'ব বহুত ধুনীয়া ধুনীয়া বস্তু যিকোনো ধৰণৰ বস্তু বনাই দিয়ে আপোনালোকে কণ্টেক্ট কৰিব ওপৰত যে দেখিছে এইবিলাক বহুত আছে এইবোৰ এটা এটাকৈ দেখালে ভিডিঅ'টো বহুত দীঘল হৈ যাব আপোনালোকেও চাই ভাল নাপাব আমনি পাব সেইবাবে এনেকৈয়ে দেখালোঁ যদি চাব বিচাৰে তেন্তে ক'ব অন্য এটি ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম আৰু এয়া পকাই বনাইছে মোৰ মামা হয় এইটো সিংহ মূৰ্তিবোৰ বনোৱা বহু বছৰ হ'ল সেইবাবে কালাৰটো হেত উৰি গৈ হেলাই পৰিছে বৰষুণত তিতি থাকে যে নিজে খোৱা বিস্কুটটো কুকুৰটোক দি দিছে দেখিছেনে আলহী ঘৰৰ পৰা আহি এতিয়া তালে খিচি বনাইছোঁ বেটালে তেলখিনিত পাঁচফোৰণ ফুটাই লৈ দালিয়ে চাউল আলুখিনি ভাজি লৈছোঁ শিঙি মাছটা আধা ভাজি লৈ ধুনীয়াকৈ কাঁইটডাল এৰুৱাই মাছখিনি তাত দি দিছোঁ ধুনীয়াকৈ অলপ ভাজি ল'ম শিঙি মাছ যদি সৰু ল'ৰাক খুৱায় তেন্তে সি শিৰ এডাল যে থাকে শিৰডাল আঁতৰাই দিব নহ'লে বোলে ল'ৰা ছোৱালী খিংখিঙীয়া হয় বুলি কয় খংটো বেছি হয় বুলি কয় নিমখটো তাককৈ দিব সিহঁতৰ খিচি বনাওঁতে হালধি নিদিলেও হয় কিন্তু আমাৰ বেটাই হালধি নিদিলে নাখায় সেইকাৰণে দি দিব লগা হৈ যায় 5টা চিটি মৰাৰ পিছত তাৰ খিচিখিনি ধুনীয়া জোখত হৈ যায় খিচি খাই বেটা ধুনীয়াকৈ হৈ গ'ল আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ